প্ৰিয় ভিউৱাৰ্ছ, আজিৰ স্বৰচিত কবিতাৰ শিৰোনামা হ'ল হিচাপ। কথা আৰু সুৰ মিণ্টুমণি দুৱৰা। জীৱন কি বুলি ক'লে মই ক'ম, সুখ দুখ হাঁহি কান্দোন, পোৱা নোপোৱা জয় পৰাজয়ৰ এক সুন্দৰ সমাহাৰ, যাৰ এটাৰ পৰা আনটোক কেতিয়াও সুকীয়া কৰিব নোৱাৰি। মোৰ এটা কবিতাই যদি কাৰোবাৰ জীৱন বচায়, তেন্তে মই তেনেকুৱা হাজাৰটা কবিতা লিখিম। মোৰ মুখৰ দুটামান শব্দই যদি কাৰোবাৰ জীৱন জীয়াই ৰাখিব পাৰে, তেন্তে মই তেনেকুৱা হাজাৰটা শব্দ ক'ম। সেয়ে বন্ধু, জীৱনত কি পালোঁ বুলি নুসুধিবা। মই জীৱনত যিমানখিনি পালোঁ, সেইখিনি লিখিলে তোমাৰ ডায়েৰীৰ পাত শেষ হৈ যাব।